নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই এতিয়া প্ৰধান বাতৰিসমূহ হ'ল উৎসৱৰ বতৰত থলুৱা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ মন কি বাত অনুষ্ঠানৰ জৰিয়তে দেশবাসীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত হ'বলগীয়া উপনিৰ্বাচনত কোভিড বিধি মানি চলিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশ ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 98.38%, 24 ঘণ্টাত 139 জন লোক আক্ৰান্ত 6 জনৰ মৃত্যু আজি 67 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান আৰু টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা কালি নিশা ডুবাইত অনুষ্ঠিত ছুপাৰ 12 পৰ্যায়ৰ প্ৰথমখন খেলত ভাৰত পাকিস্তানৰ হাতত 10 উইকেটত পৰাস্ত ভাৰতে কোভিড-19 প্ৰতিষেধকৰ 100 কোটিতকৈও অধিক পালি প্ৰদানেৰে ইতিহাস ৰচাৰ বাবে আকাশবাণীয়ে দেশৰ চিকিৎসক নাৰ্ছ আৰু আগশাৰী কৰ্মীসকলৰ লগতে প্ৰতিষেধক গ্ৰহণ কৰি এই লক্ষ্যত উপনীত হোৱাটো সম্ভৱ কৰি তোলা জনসাধাৰণলৈ অভিবাদন জনাইছে একে সময়তে আমি শ্ৰোতাসকলক কোভিড-19 বিৰোধী যুঁজখন এতিয়াও সমাপ্ত হোৱা নাই বুলি সকীয়াই দিব খুজিছো সমূহ শ্ৰোতাকে আমি 2 পালি প্ৰতিষেধক গ্ৰহণ কৰাৰ লগতে আনকো এই ক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান জনাইছো উৎসৱৰ এই সময়ছোৱাত সকলোকে 3টা সহজ কোভিড বিধি মানি নিজক সুৰক্ষিত কৰি ৰাখিবলৈ আমি আহ্বান জনাইছো মাস্ক পৰিধান কৰক 2 গজ দূৰত্ব বৰ্তাই ৰাখক আৰু হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক কোভিড সংক্ৰান্তীয় যিকোনো তথ্য আৰু পৰামৰ্শৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 01123978046 অথবা 1075 আৰু ৰাজ্যিক হেল্পলাইন নম্বৰ 104ত ফোন কৰিব পাৰিব এতিয়া শুনক বিতং বাতৰি আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উৎসৱৰ বতৰ দেশৰ জনসাধাৰণক থলুৱা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে প্লাষ্টিক বৰ্জন কৰি থলুৱা সামগ্ৰী ব্যৱহাৰেৰে আত্মনিৰ্ভৰ হোৱাৰ পথ প্ৰশস্ত কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে মন কি বাত অনুষ্ঠানৰ জৰিয়তে দেশবাসীক আহ্বান জনাইছে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ গুৰুত্ব আৰোপ কৰি এইবাৰৰ দীপাৱলীত কেৱল ঘৰটোৱে নহয় চৌপাশো পৰিষ্কাৰ কৰি ৰখা উচিত বুলি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰিছে তেওঁ কয় যে পৰিষ্কাৰ পৰিচ্ছন্নতা য'ত স্বাস্থ্য উত্তত স্বাস্থ্য য'ত সামৰ্থ্য য'ত সমৃদ্ধি ত'ত 100 কোটিতকৈও অধিক পালি প্ৰতিষেধক প্ৰদানৰ লক্ষ্য অতিক্ৰম কৰাৰ পাছত দেশ এতিয়া নতুন উৎসাহ আৰু উদ্যমেৰে আগবাঢ়িছে বুলি উল্লেখ কৰি তেওঁ কয় যে কোভিড-19 প্ৰতিষেধক প্ৰদান অভিযানৰ সফলতাই দেশৰ সামৰ্থ্যৰ কথাকে প্ৰতিফলিত কৰিছে তেওঁ কয় যে 100 কোটি পালি প্ৰতিষেধকৰ সংখ্যা বিশাল যদিও ইয়াৰ আঁৰত লাখ লাখ অনুপ্ৰেৰণামূলক কাহিনী জড়িত হৈ আছে দেশ আৰু দেশৰ জনসাধাৰণৰ সামৰ্থ্যৰ বিষয়ে ভালদৰে অৱগত হোৱা বাবে প্ৰতিষেধক প্ৰদান অভিযান সফল হ'ব বুলি তেওঁ দৃঢ় বিশ্বাস আছিল বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে স্বাস্থ্য কৰ্মীসকলে এই অভিযান সফল কৰি তোলাৰ বাবে চেষ্টাৰ অকণো ত্ৰুটি নকৰে আৰু নিজৰ সংকল্পৰে নতুন নিদৰ্শন দাঙি ধৰিব সেই কথা তেওঁ ভালদৰে জানিছিল বুলি উল্লেখ কৰে শ্ৰী মোদীয়ে লগতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে অলপতে প্ৰকাশ কৰা চৰ্দাৰ বল্লভভাই পেটেলৰ ফটোযুক্ত জীৱনী পঢ়িবলৈ সকলোৰে প্ৰতি আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে 31 অক্টোবৰত চৰ্দাৰ পেটেলৰ জন্মবাৰ্ষিকী উপলক্ষে আৰম্ভ হ'বলগীয়া 3খন প্ৰতিযোগিতাৰ বিষয়ে উল্লেখ কৰে ইয়াৰ ভিতৰত দেশপ্ৰেমমূলক গীত আলপনা অংকন আৰু নিচুকনি গীতৰ প্ৰতিযোগিতা আছে যিকোনো ভাষাৰ দেশপ্ৰেমমূলক গীত ৰচনা কৰি পূৰ্ণ উৎসাহেৰে অমৃত মহোৎসৱ পালন কৰিবলৈ তেওঁ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান জনায় ইপিনে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক CT ৰবি আৰু অসম ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাই কালি ৰাজ্যিক বিজেপি কাৰ্যালয়ত অনুষ্ঠিত প্ৰধানমন্ত্ৰী মন কি বাত কাৰ্যসূচীত অংশগ্ৰহণ কৰে অনুষ্ঠানৰ ৰাজ্যিক বিজেপি প্ৰাক্তন সভাপতি ৰাজেন গোহাঁই আৰু ৰমেন ডেকাৰ লগতে আন বহু কেইজন জ্যেষ্ঠ নেতাও উপস্থিত থাকে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে কালি ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 প্ৰসংগত এটা অনলাইন পাঠদান সম্পৰ্কীয় কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত ভাৰ্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰে ৰাজ্যপালগৰাকীয়ে নিজৰ ভাষণত কয় যে ভাৰ্চুৱেল ব্যৱস্থাৰে শিক্ষাদানে শিক্ষাৰ ক্ষেত্ৰত থকা ধাৰণাৰ এটা বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিছে ইয়াৰ ফলত দূৰৱৰ্তী পাঠদান পোনপটীয়াকৈ সম্ভৱ হৈ উঠিছে মহামাৰী প্ৰাদুৰ্ভাৱৰ সময়ত সকলো শিক্ষানুষ্ঠান বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ৰেক হোৱাৰ সময়ত এই ব্যৱস্থা উচিত বিকল্প হিচাপে প্ৰায় ক্ষেত্ৰতে পৰিগণিত হয় অৱশ্যে ইয়াৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি শিক্ষানুষ্ঠানসমূহত মজুত থাকিব লাগিব বুলি তেওঁ উল্লেখ কৰে এই পাঠ্যক্ৰমসমূহৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ব্যাপক মুকলি অনলাইন পাঠ্যক্ৰম অৰ্থাৎ মকৰ
অধীনত স্বয়ং শীৰ্ষক ব্যৱস্থা মুকলি কৰিছে বুলি ৰাজ্যপালগৰাকীয়ে কয় ইয়াৰ দ্বাৰা 135খন বিশ্ববিদ্যালয়ত 13,000 গৰাকী প্ৰশিক্ষকে 2,000টা পাঠ্যক্ৰমৰ শিক্ষাদান কৰে বুলি ৰাজ্যপালগৰাকীয়ে জানিবলৈ দিয়ে এই ব্যৱস্থা সম্পূৰ্ণ বিনামূলীয়া বুলিও তেওঁ লগতে উল্লেখ কৰে ৰাজ্যত অহা 30 অক্টোবৰত হ'বলগীয়া 5টা বিধানসভা সমষ্টি উপনিৰ্বাচনৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে দিয়া নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্দেশ দিছে আয়োগে নিৰ্বাচনী প্ৰচাৰৰ সময়তো কোভিড বিধি মানি চলিবলৈ নিৰ্দেশ দিছে আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত ৰাজ্যৰ উপ মুখ্য নিৰ্বাচনী বিষয়া লক্ষ্মীনন্দন চৌহৰীয়াই এই বিষয়ে প্ৰকাশ কৰে তেওঁ কয় যে নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো কিছু নিৰ্দেশনা দিয়া হৈছে সেই অনুসৰি কম সংখ্যক ব্যক্তিৰ উপস্থিতিত যেনে গ্ৰামাঞ্চল বা নগৰ অঞ্চলৰ কেন্দ্ৰত সৰ্বাধিক 50 গৰাকী ব্যক্তিৰ উপস্থিতিত প্ৰচাৰ চলোৱাৰ অনুমতি দিয়া হৈছে ইয়াৰ বিপৰীতে আবদ্ধ স্থানত সৰ্বাধিক 200 গৰাকী ব্যক্তিৰ উপস্থিতিত শাৰীৰিক ব্যৱধান মানি সভা অনুষ্ঠিত কৰিব পাৰিব আনহাতে মুকলি স্থানত সৰ্বাধিক 500 গৰাকী আৰু তাৰকা প্ৰচাৰকৰ সভাত মুকলি স্থানত সৰ্বাধিক 1000 গৰাকী ব্যক্তিয়ে অংশ ল'ব পাৰিব বুলি কোৱা হৈছে জিলা নিৰ্বাচনী বিষয়া আৰু আৰক্ষী বিষয়াসকলে এই ক্ষেত্ৰত সতৰ্ক দৃষ্টি ৰাখিব লাগিব বুলি বিষয়াগৰাকীয়ে কয় এইবাৰ দেশৰ নিৰ্বাচন আয়োগে কোনো ধৰণৰ ৰোড শ্ব'ৰ অনুমতি দিয়া নাই বুলি তেওঁ জানিবলৈ দিয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে মটৰ চাইকেল সমদল আদি উলিওৱাৰো অনুমতি দিয়া নাই নিৰ্দেশনা উলংঘা কৰা লোকৰ বিৰুদ্ধে আয়োগে ব্যৱস্থা ল'ব বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে উল্লেখযোগ্য যে এই নিৰ্বাচনত 7,96,456 গৰাকী ভোটদাতাই নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰিব ইয়াৰ ভিতৰত 4,03,374 গৰাকী পুৰুষ আৰু 3,93,068 গৰাকী মহিলা আনহাতে 4 গৰাকী তৃতীয় লিংগৰ আৰু 3,165 গৰাকী সাৰ্ভিস ভোটাৰ আছে ভোটগ্ৰহণ হ'বলগীয়া 5টা সমষ্টিৰ ভিতৰত তামুলপুৰ সমষ্টিত সৰ্বাধিক 2,17,432 গৰাকী ভোটদাতা থকাৰ বিপৰীতে থাওৰা সমষ্টিত আটাইতকৈ কম 1,15,971 গৰাকী ভোটদাতা আছে ইপিনে উপনিৰ্বাচনত ভোটদান কৰিবৰ বাবে নিৰ্বাচন আয়োগে ভোটদাতাৰ ফটোযুক্ত পৰিচয় পত্ৰৰ উপৰি অন্যান্য 11 বিধ নথিক অনুমোদন দিছে ফটোযুক্ত পৰিচয় পত্ৰ নথকাসকলে আয়োগে নিৰ্দিষ্ট কৰি দিয়া যিকোনো এবিধ নথি দেখুৱাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 98.38% হৈছে যোৱা 24 ঘণ্টাত 244 জন কোভিড ৰোগী সুস্থ হৈ উঠিছে ইয়াকে লৈ ৰাজ্যত বৰ্তমানলৈকে সুস্থ হৈ উঠা লোকৰ সংখ্যাই 5,98,000 অতিক্ৰম কৰিছে ইয়াৰ বিপৰীতে ৰাজ্যত বিগত 24 ঘণ্টাত 19,713টা নমুনা পৰীক্ষাৰ অন্তত 139 জন লোকৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ইয়াৰে 43 জন কামৰূপ মহানগৰ জিলাৰ ৰাজ্যত কালি সংক্ৰমণৰ হাৰ আছিল 0.71% ৰাজ্যত সম্প্ৰতি 2,510 জন চিকিৎসাধীন কোভিড ৰোগী আছে কালি দিনটোত কোভিডত আক্ৰান্ত হৈ 6 জন লোকে প্ৰাণ হেৰুৱায় ভাৰতে কোভিডৰ 100 কোটি পালি প্ৰতিষেধক প্ৰদানেৰে অভিলেখ সৃষ্টি কৰাৰ সময়তে 99.16% লোকক প্ৰতিষেধক প্ৰদানেৰে ৰাজ্যৰ অন্যান্য জিলাসমূহতকৈ মাজুলী তুলনামূলকভাৱে আগবাঢ়ি আছে জিলাখনত 1,16,070 গৰাকী লোকে কোভিডৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছে এই সন্দৰ্ভত জিলাখনৰ উপায়ুক্তই কয় যে অহা 3 দিনৰ ভিতৰত জিলাখনত 100% লোকক প্ৰথম পালি প্ৰতিষেধক প্ৰদান কৰাৰ বাবে বিশেষ অভিযান চলাই থকা হৈছে ৰাজ্যৰ ভিতৰতে 100% প্ৰতিষেধক প্ৰদান কৰা প্ৰথমখন জিলা হিচাপে মাজুলীক প্ৰতিষ্ঠা কৰাৰ বাবে সংঘবদ্ধভাৱে নামি পৰিবলৈ মাজুলীবাসীৰ লগতে স্বাস্থ্য কৰ্মীসকলৰ উপায়ুক্তগৰাকীয়ে আহ্বান জনায় আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু নিউজ অন AIR এপ যোগেও শুনিব পাৰিব বঙাইগাঁও আইন সেৱা প্ৰাধিকাৰীয়ে জিলাখনৰ বিভিন্ন গাঁও পঞ্চায়ত এলেকাত আইনী সজাগতা অব্যাহত ৰাখিছে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোক আৰু মহিলাসকলে যাতে বিনামূলীয়া আইনী সাহায্য লাভ কৰিব পাৰে সেই সন্দৰ্ভত অৱগত কৰাৰ বাবে জিলা আইন সেৱা প্ৰাধিকাৰীয়ে এই সজাগতাসমূহৰ আয়োজন কৰিছে উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে আজি 67 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰিব সেই অনুসৰি প্ৰিয়দৰ্শনৰ পৰিচালনাৰে মালায়ালাম চলচ্চিত্ৰ মাৰাক্কা আৰাচিক্কা ভিলিন্তে
সিমহামক শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ বঁটা আগবঢ়োৱা হ'ব একেদৰে হিন্দী চলচ্চিত্ৰ ৭২ হুৰেৰ বাবে সঞ্জয় পুৰণ সিং চৌহানক শ্ৰেষ্ঠ পৰিচালকৰ বঁটা আগবঢ়োৱা হ'ব ভোসলে নামৰ হিন্দী চলচ্চিত্ৰখনৰ বাবে মনোজ বাজপেয়ী আৰু তামিল চলচ্চিত্ৰ অসুৰনৰ বাবে ধনুষলৈ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আগবঢ়োৱা হ'ব আনহাতে অভিনেত্ৰী কংগনা ৰাণাৱতলৈ তেওঁৰ মণিকৰ্ণিকা আৰু পাংগা চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা আগবঢ়োৱা হ'ব তামিল চলচ্চিত্ৰ ছুপাৰ ডিলাক্সৰ বাবে বিজয় সেতুপতিক শ্ৰেষ্ঠ সহ অভিনেতা আৰু হিন্দী চলচ্চিত্ৰ দ্য টাস্কেণ্ট ফাইলছৰ বাবে পল্লৱী যোশীক শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হ'ব ইপিনে কেশৰী নামৰ হিন্দী চলচ্চিত্ৰখনত তেৰি মিট্টি নামৰ শীৰ্ষক গীতটোৰ বাবে বি প্ৰাকলৈ শ্ৰেষ্ঠ পুৰুষ নেপথ্য কণ্ঠশিল্পীৰ বঁটা আগবঢ়োৱা হ'ব আনহাতে মাৰাঠী চলচ্চিত্ৰ বৰুৰ ৰণ পেটালা শীৰ্ষক গীতটোৰ বাবে শাবানী ৰবীন্দ্ৰলৈ শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা আগবঢ়োৱা হ'ব তামিল চলচ্চিত্ৰ বিশ্ব সমৰ সংগীত পৰিচালনাৰ বাবে ডি ইমানলৈ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা আগবঢ়োৱা হ'ব ছিকিমলৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ অনুকূল ৰাজ্যৰ খিতাপ আগবঢ়োৱা হ'ব শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ বঁটা সোহিনী চট্টোপাধ্যায়লৈ আগবঢ়োৱা হ'ব গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ ৬০খনতকৈ অধিক ব্যক্তিগত চিকিৎসালয়লৈ জাননী জাৰি কৰিছে দীৰ্ঘদিন ধৰি কৰ ফাঁকি দি অহাৰ লগতে অনুমতিতকৈ অধিক মহলাৰ ভৱন নিৰ্মাণৰ অভিযোগত চিকিৎসালয়কেইখনলৈ জাননী জাৰি কৰা হৈছে এই সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই কয় যে অকুপেশ্যনৰ প্ৰমাণপত্ৰ দাখিলৰ নিয়ম বলবৎ হোৱাৰ পাছত বহু চিকিৎসালয়ে নতুনকৈ নিৰ্মাণ কাৰ্য চলাইছে আৰু এই প্ৰমাণপত্ৰ দাখিল নকৰাকৈ কৰ ফাঁকি দি আহিছে শ্ৰী শৰ্মাই লগতে কয় যে ইতিমধ্যে পুনৰ মূল্যায়নৰ বাবে প্ৰমাণপত্ৰ বিচাৰি নিগমে জাননী জাৰি কৰিছে যদিও ৩০খন চিকিৎসালয়েহে এই প্ৰমাণপত্ৰ দাখিল কৰিছে বান্দৰদেৱা আৰক্ষীয়ে কালি নিশা পথালি পাহাৰৰ সমীপত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই ৩খন চুৰি মটৰচাইকেল জব্দ কৰে এই সংক্ৰান্তত আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ আতিশ ৰাম দাসু নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে টি-20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ কালি নিশা ডুবাইত অনুষ্ঠিত ছুপাৰ 12 পৰ্যায়ৰ প্ৰথমখন খেলত ভাৰত পাকিস্তানৰ হাতত 10 উইকেটত পৰাজিত হয় খেলখনত পাকিস্তানে 17 অভাৰ আৰু 5টা বল খেলি ভাৰতে নিৰ্ধাৰণ কৰি দিয়া 152 ৰানৰ বিজয় লক্ষ্য অতিক্ৰম কৰে অপেনাৰ মহম্মদ ৰিজৱানৰ অপৰাজিত ৭৯ ৰান আৰু অধিনায়ক বাবৰ আজমৰ অপৰাজিত ৬৮ ৰানৰ সহায়ত পাকিস্তানে ভাৰতৰ বিৰুদ্ধে 10 উইকেটত বিজয় সাব্যস্ত কৰে ইপিনে কালি অনুষ্ঠিত আন এখন খেলত শ্ৰীলংকাই বাংলাদেশক 5 উইকেটত পৰাজিত কৰে ভাৰতে নিজৰ দ্বিতীয়খন খেলত অহা শনিবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলত অৱতীৰ্ণ হ'ব এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰি চমু অৱলোকন ডলি দেৱীৰ পৰা আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত কোভিড-19ৰ সাম্প্ৰতিক পৰিস্থিতি টি-20 বিশ্বকাপত পাকিস্তানৰ হাতত ভাৰতৰ পৰাজয় সমাগত উপনিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰকে ধৰি বিভিন্ন বাতৰিৰ প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰা হৈছে পেট্ৰল আৰু ডিজেলৰ ঊৰ্ধ্বমুখী দামে সৃষ্টি কৰা পৰিস্থিতি সম্পৰ্কীয় এটা বাতৰি দৈনিক অসম আমাৰ অসম দৈনিক জনমভূমি কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে কোভিড-সৃষ্ট জটিল পৰিস্থিতিত ৰাজ্যৰ অৰ্থনীতিৰ অন্যতম গুৰুত্বপূৰ্ণ চাহ উদ্যোগে লোকচানৰ সন্মুখীন হোৱা বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে ৰাজ্যৰ ভূমি সংক্ৰান্তীয় সমস্যাসমূহৰ খৰতকীয়া নিষ্পত্তিৰ বাবে মিছন বসুন্ধৰা আঁচনি ঘোষণাৰ সমান্তৰালকৈ ৰাজহ বিভাগে ভূমি ক্ৰয় বিক্ৰয়ৰ মাচুল বৃদ্ধিৰ বাবে লোৱা পদক্ষেপ সম্পৰ্কীয় এটা বাতৰিক অসমীয়া প্ৰতিদিন কাকতত মুখ্য বাতৰিৰ স্থান দিয়া হৈছে চিকিৎসা খণ্ডত আমেৰিকান বিশেষজ্ঞ চিকিৎসকৰ দল এটাই বিশেষ সাফল্য লাভ কৰাৰ পিছত ডাঃ ধনীৰাম বৰুৱা দেশজুৰি চৰ্চালৈ অহা বুলি এটা বাতৰি দৈনিক অগ্ৰদূত কাকতত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে উৎসৱৰ বতৰত ভিৰ নিয়ন্ত্ৰণ নহলে দেশত পুনৰ কৰোনাই সংহাৰী ৰূপ ল'ব বুলি জনসাধাৰণক সকীয়াই দি সাৱধানতা অৱলম্বন কৰিবলৈ চৰকাৰে আহ্বান জনোৱা বাতৰিটোক অসমীয়া খবৰ কাকতত মুখ্য বাতৰি স্থান দিয়া হৈছে সেনাবাহিনীয়ে ভাৰত চীন সীমান্তত প্ৰতিৰক্ষা সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহ পৰ্যালোচনা কৰিব বুলি এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে গুৱাহাটীৰ 4-লেনযুক্ত ঘাইপথক 6 লেনলৈ উন্নীত কৰাৰ বাবে প্ৰকল্প হাতত লোৱা সন্দৰ্ভত আন এটা বাতৰি দ্য চেণ্টিনেল কাকতত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চমু অৱলোকন ধন্যবাদ ডলি বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো
উৎসৱৰ বতৰত থলুৱা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশবাসীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান ৰাজ্যৰ 5টা বিধানসভা সমষ্টিত হ'বলগীয়া উপ নিৰ্বাচনত কোভিড বিধি মানি চলিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশ আৰু আজি 67 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান পুৱাৰ আঞ্চলিক বাতৰি ইমানেই